ধুনীয়া বাগানৰ মাজে মাজে আহি আছো এয়া এতিয়া আমি সীতা জখলা পাইছো সীতা জখলাৰ মিঠাইটো খুব ভাল আপোনালোকেতো সবে জানে ভালকে কৈ দিয়া গোটেই হি অলৰেডি খানা চানা সব ৰেডি কৰি থৈ দিছে ভেৰাইটি খানা ৰান্ধিছিলে মা কেনেকুৱা লাগিলে ইমান বছৰৰ মূৰত নিজৰ ঘৰত আহি পিনে ইয়াকে কৈ বোলে জননী জন্মভূমি স্বৰ্গদপি কৰি আছে অতীতৰ সেই কপিলী নদীত নাও বাই সিপাৰলৈ যোৱা স্মৃতি ৰোমন্থন কৰিলোঁ অলপ বহুত দিনৰ মূৰত মই মোৰ নিজৰ মা দেউতাৰ লগত এনেকৈ এটা মানে লং ট্ৰিপ কৰিলোঁ আজিকালি মনতে নপৰে এনেকৈ ক'ৰবাত যোৱা ডেইলি অফিচ বিজি মানে লাইফ হৈ গৈছে চবৰে গুড মৰ্নিং এভৰিৱান নিৰ্মালী পাকঘৰ আৰু লাইফষ্টাইলত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই আজি এঠাইত যাব ওলাইছোঁ সেইকাৰণে ভাবিলোঁ আজি মই যাম মোৰ মাৰ মানে মোৰ ফালৰ মাৰ একদম নিজৰ ঘৰত গুইমাৰী বুলি কয় আপোনাৰ কামপুৰৰ পৰা হেপিনে যাব লাগে নগাঁও ডিষ্ট্ৰিক্টত জানেই সকলোৱে চাগে আজি যেহেতু সানডে হয় আৰু বহু দিনৰ পৰা যাম ভাবি আছিলোঁ ক'ব গ'লে মই বিয়াৰ পিছত এই ফাৰ্ষ্ট যাম বিয়াৰ ইমান দিন হৈ গ'ল যোৱাই হোৱা নাই তো সেইকাৰণে মই যাম আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ তাৰপিছত তাতে ডাঙৰ মামাহঁত থাকে মোৰ ডাঙৰ মামাহঁতৰ পিছত মই মাহী এগৰাকী ঘৰত যাম কামপুৰত তো আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকিব আশা কৰোঁ ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাব মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম তেতিয়াহ'লে মোৰ লগত চাই থাকক আপোনালোকে আমি এতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা এতিয়া ৰাতিপুৱা 9:30 বাজিছে আমি আহিছোঁ মোৰ মা আহিছে এয়া মোৰ মা আৰু মোৰ দেউতা আৰু হাজবেণ্ড মই ল'ৰাক আনা নাই তাৰ গাটো অকণমান ভাল নহয় সেইকাৰণে নানিলোঁ মই ভালকৈ দেখুৱাই দিম বাৰু মাহঁতৰ লগত চিনাকি কৰাই দিম এতিয়া গাড়ীৰ ভিতৰত ইমান ভালকৈ দেখুওৱা নাই তো এতিয়া জাষ্ট আমি ওলাইছোঁহে মই দেখুৱাই থাকিম মাজে মাজে ইমান হয়তো গোটেই জাৰ্ণিটো মই দেখুৱাব নোৱাৰিব পাৰোঁ তথাপি যিমানখিনি পাৰোঁ মই দেখুৱাব চেষ্টা কৰিম আমি এতিয়া আৰ্মি কেম্পৰ ভিতৰেদি আহিছোঁ যিটো আমচিং যোৰাবাটৰ ৰাস্তা সেইপিনেদি আহিছোঁ এইপিনেদি আহিলে অকণমান শ্বৰ্টকাট হয় আমাৰ ঘৰৰ পৰা আৰু বেছি একো জাম চাম নাপায় মানে তো সেইকাৰণে এইপিনেদি আহিলোঁ আমি অকণমান দেখুৱাই দিছোঁ এইটো ৰাস্তা খুব ধুনীয়া হয় এই ৰাস্তাটোত হাতীও ওলাই দেই আমি দেখা নাই আজিলৈ মানুহৰ মুখতে শুনিছোঁ কিন্তু এনেই খুব ভাল হয় ৰাস্তাটো এই ৰাস্তাটোৱেদি গৈ ডাইৰেক্ট সোণাপুৰ ওলাইগে বেছি মানে যিটো খানাপাৰাৰ জাম হয় সেইবিলাক ইমান নাপায় মানে সেইকাৰণে এইটো ৰাস্তা ভাল আজিকালি প্ৰায়ভাগ মানুহে এইপিনেদিয়ে অহা যোৱা কৰে আগতে ৰাস্তা বেয়া আছিলে আজিকালি ৰাস্তা ভাল কৰিছে ইমান ধুনীয়া বৰষুণৰ এটা পৰিৱেশ আৰু ৰাতিপুৱাই এনেকৈ আহি খুবেই ভাল লাগে চাওক ইমান ধুনীয়া খেতি হৈ আছে এইবিলাক খেতিবোৰ এতিয়া জাষ্ট আৰু ষ্টাৰ্ট হৈছে বৰষুণৰ কাৰণে চব সেউজীয়া বহুতেই ভাল লাগিছে আমি এনেকৈ আহি আছোঁ আহি এতিয়া এইটো এয়াৰফ'ৰ্চৰ অফিচৰ ওচৰ পাইছোঁ আপোনালোকক দেখুৱাই আছোঁ এইটো এয়াৰফ'ৰ্চৰ ৰাস্তা 1 মিনিট ৰ'ব মই বেক কেমেৰা কৰি লৈছোঁ এইখিনি ডিগাৰু হয় এইটো ৰাস্তা এইবিলাক চাওক কিমান ধুনীয়া বাগানৰ মাজে মাজে আহি আছোঁ আৰু আজি তাতে বতৰটো খুব ধুনীয়া ন বৰষুণ দি আছে যে একদম বেছি গ্ৰীনাৰী লাগি আছে মানে অলপমান বেয়াও লাগি আছে ল'ৰাটোক এৰি থৈ আহিছোঁ এইটো এয়াৰফ'ৰ্চৰ বিল্ডিং এয়াৰফ'ৰ্চৰ অফিচ মানে এইটো ডিগাৰু হেডকোৱাৰ্টাৰ হয় এয়াৰফ'ৰ্চৰ এয়া আমি এতিয়া সোণাপুৰৰ পৰা ওলাই হাইৱে আহিলোঁ চাওকচোন মেঘবোৰ ইমান ভাল লাগিছে পুৰা পাহাৰত লাগি আছে আসলতে আজি বতৰটো মানে অকমান ডাৱৰীয়া যে হেতু কাৰণে মেঘবিলাক বহুত ধুনীয়াকৈ মানে ক্লিয়াৰলি দেখা পোৱা গৈছে
এয়া এতিয়া আমি চিতা জখলা পাইছোঁ চিতা জখলাৰ মিঠাইটো খুব ভাল আপোনালোকেতো চবেই জানেই তো সেইকাৰণে ভাবিছোঁ অকণমান মিঠাই কিবা লৈ লওঁ একচুৱেলি মই ডাঙৰ মামাহঁতৰ তাতে গৈ আছোঁতো ডাঙৰ মামাৰ গাটো অকণমান বেয়া সেইকাৰণে মেইন ৰিজন সেইটোৱে হয় যে মামাক এবাৰ চাই আহোঁ সেইকাৰণে অকণমান গাখীৰ মিঠাই কিবা এনেকৈ লৈ লওঁ এইটো ড্ৰেগন ফ্ৰুট আৰু গাখীৰ দিব আধা লিটাৰ অঁ মোবাইলটো আনিছানে লগত ফোনপে' হ'ব ন এই ড্ৰেগন ফ্ৰুটটো কেনেকৈ মিঠা নে খাই চাবা নেকি ইয়াতে আমি গাখীৰ মিঠাই এনেকৈ কিবা কিবি ল'লোঁ মাহীৰ ঘৰত যাম যিহেতু মাহীৰ কাৰণেও ল'লোঁ তাৰপিছত ভাবিছিলোঁ অলপ অলপ চাহ খাম আমি কিন্তু ইয়াতে তেনেকৈ চাহৰ ব্যৱস্থা নাছিলে সেইকাৰণে আমি আকৌ মানে আমি যিখিনি বস্তু ল'লোঁ বস্তুখিনি লৈ পিনে আমি আকৌ আগুৱাই গ'লোঁ এয়া চাওক হাইৱেৰ কাষত চব্জি বিক্ৰী কৰি আছে ইমান ধুনীয়া ফ্ৰেছ চব্জি হয় আমি এতিয়া চিতা জখলাৰ পৰা ওলালোঁ আৰু ল'লোঁ মিঠাই চিঠাই কিবা কিবি পিছে কি হ'ব মই কিবা বস্তু লৈ থাকাতে থাকিলোঁ মোক এৰি পিনে আগুৱাই গুচি আহিলে গাড়ী আকৌ মই আধা খোজকাঢ়ি আহি পিনে উঠিছোঁহি পাহৰিয়ে গ'ল যে কি মই উঠিলোঁ নে নাই গাড়ীত যি হওক আমি আহি আছোঁ আৰু পামহি আৰু বেছি দেৰি নাই সেয়াই আৰু বতৰটো খুব ধুনীয়া আজি বেছি ৰ'দো নাই আৰু বৰষুণো পোৱা নাই এতিয়া ৰাস্তাত সেইকাৰণে ভালেই লাগিছে বাৰু জাৰ্ণিটো কৰি খালি ল'ৰাটো অহা নাই সেইকাৰণে অকণমান বেয়া লাগি আছে এয়া আমি এতিয়া আহি চাপৰ মুখৰ পৰা চাপৰ মুখ নমা অঁ ৰহাৰ পৰা ইপিনে ফালিছে এইখন ৰহা কলেজ আৰু এইপিনেদিয়ে যায় মই নিজেও ৰাস্তা চিনি নাপাওঁ যিহেতু মই নিজে চাগে 20 বছৰমানৰ মূৰত আহিছোঁ ক'ব গ'লে একদম ছোৱালী সৰুতেই মই আহা তাৰপিছত এতিয়া বিয়া হ'ল আহাই হোৱা নাই চ' এয়া আমি এতিয়া ৰহাৰ পৰা মানে ফালি এইটো চাইডেদি চাপৰ মুখৰ পিনে আমি গৈ আছোঁ এইখন কলং নদী আৰু আমাৰ মাৰ ঘৰৰ সন্মুখেদি কপিলী নদীখন যায় মই দেখুৱাই দিম যদি পাৰোঁ দেখুৱাব ট্ৰাই কৰিম তোমাৰ কলং নে কপিলী এখন অঁ কলং নদী এখন মোৰ ভুলো হ'ব পাৰে দেই ভুল হ'লে আপোনালোকে বেয়া নাপাব কাৰণ ময়ো বহুত বছৰৰ মূৰত আহিছোঁ আৰু ইমান নাজানো বাৰু দেউতাই যিখিনি কৈ আছে সেইখিনিয়ে কৈ আছোঁ এইপিনে এইটো ৰাস্তাটো চাপৰমুখ ৰেলৱে ষ্টেচনৰ পিনে গৈছে আৰু আমি এতিয়া এইপিনে যাম এইপিনে কামপুৰৰ ৰাস্তাটোৱেদি যাম আমি মাজে মাজে মোৰ দেউতাই কৈ আছে দেই মই চিনি নাপাওঁ যে সেইটো কাৰণে আৰু আজি মই আপোনালোকক সকলোকে দেখুৱাই দিম মোৰ মা দেউতা আৰু মামাহঁতৰ ঘৰত হওক চবকে দেখুৱাব চেষ্টা কৰিম মা মা ঘৰত আহিছা আৰু সৌৰভক আনিছা আৰু এখন হস্পিটেল হয় বগলাজান হস্পিটেল হয় এখন আৰু এইটো হৈ গ'ল গাঁৱলৈকে সোমাই যোৱা ৰাস্তাটো অকণমান ঠেক হয় সেইকাৰণে লাহে লাহে যাব লগা হৈছে আৰু যিহেতু ৰাস্তাও বহুত পিছল হৈ আছে বৰষুণৰ কাৰণে গাঁৱৰ পৰিৱেশ খুব ধুনীয়া লাগে গাঁৱৰ পৰিৱেশ এয়া মামাহঁতৰ ঘৰ আহি পালোঁ অলপ দেখুৱাই দিছোঁ পৰিৱেশটো আৰু ইমান ধুনীয়া পৰিৱেশ গাঁৱৰ ঘৰ হয় কিন্তু মানে চিম্পল হয় কিন্তু খুব ভাল লাগে খেতি বাতি চাওক তামোল গছ নাৰিকল গছ ভাল লাগে ইয়াতে এইবিলাক ধুনীয়াকৈ ফুলৰ খেতিও কৰিছে আৰু ঠায়ে ঠায়ে কিবা কিবি মানে বেঙেনা এইবিলাকো লগাইছে লাও বেঙেনা ভাল লাগিছে যিমানখিনি পাৰোঁ মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দেখুৱাইছোঁ এয়া জলকীয়া এইকেইটা জলকীয়া খুব জ্বলা চাওকচোন এই টিকলিজনী কিমান স্মাৰ্ট তাই নামটো কৈ দিয়া ভালকৈ কৈ দিয়া গোটেই
মোৰ নামটো হিমাদ্ৰী বুলি কোৱা মোৰ নামটো হিমাদ্ৰী নতুনকৈ আমাক লগ পাইছে তথাপিও অলপো মানে আমাৰ ওচৰত আহিব তাই ভয় কৰা নাই সোনকালে মিলি গ'ল ইমান সৰুতে ইমান স্মাৰ্ট দেখিয়ে ভাল লাগিছে এই হ'ল মোৰ মামাৰ নাতি ছোৱালী স্কুল বাইদেউ আছিলে হয় নেকি কিমান দূৰ ইয়াৰ পৰা স্কুলখন আছিলে কিমান দূৰ কেনেকৈ যোৱা খোজকাঢ়ি যাওঁ হয় নেকি দেউতা লৈ যায় দেউতা লৈ যায় ন বাইক লৈ যায় অঁ ধুনীয়া এইটো হাতত লৈ কৈ থাকা Saban Kopani Jisa Mosam Sa Daga Zambani Mutu Le এতিয়া আমি মাহীহঁতৰ ঘৰত গৈ আছোঁ কামপুৰত এইগৰাকী মাহী মোৰ মাৰ তলৰ মাহী হয় পুনা মাহী আৰু মাহীয়ে বহুত দিনৰ পৰাই মাতি আছিলে আপোনাৰ বিয়াৰ পিছত মই আহাই হোৱা নাই এইখন স্কুল বাহাকাবাৰী মজলীয়া বিদ্যালয় ইয়াতে বোলে আমাৰ মায়ে পঢ়িছিলে এইখন স্কুলখন আৰু এইটো এটা নামঘৰ সব নামঘৰবিলাকত এতিয়া ভাদ মাহ যিহেতু পবিত্ৰ ভাদ মাহৰ নাম সকলো নামঘৰে হৈ আছে এইখন হ'ল হাই স্কুল ইয়াতে বোলে মায়ে পঢ়িছিলে হাই ছেকেণ্ডেৰী স্কুল ইয়াতে মোৰ মায়ে পঢ়িছিলে অকণমান দেখুৱাব চেষ্টা কৰিছোঁ আৰু আমি আহা গম পাই নগাঁৱৰ পৰা মইনা মাহীহঁতো আহিলে মাহীহঁতে ডাঙৰ মামাহঁততো গৈছিলে ইমান এটা দেখুওৱা নহ'ল এয়া আমি মাহীহঁতৰ ঘৰত আহি পালোঁ কামপুৰত আৰু মহা ৰখিয়ে আছে ৰাস্তাত আমাৰ কিন্তু আহি পোৱা আচলতে যথেষ্ট দেৰি হ'ল আৰু যিহেতু আমাৰ দেৰি হ'ল সেইকাৰণে মাহীয়ে অলৰেডি খানা চানা চব ৰেডি কৰি থৈ দিছে ভেৰাইটি খানা ৰান্ধিছিলে ভাল লাগিছিলে খুব এনজয় কৰিলোঁ আমি এই দিনটো মানে সকলোৰে লগত লগ পাই এয়া পুনা মাহী তাৰপিছত এয়া হৈ গ'ল মাহীৰ ল'ৰা মানে মইনা মাহীৰ ল'ৰা হয় আৰু নীলা শাৰী যিগৰাকীয়ে পিন্ধি আছে সেয়া হৈ গ'ল মইনা মাহী নগাঁৱৰ হয় মাহী আৰু এয়া আমাৰ দেউতাহঁতে খাই বৈ একদম পূৰা চোফাত ৰেষ্ট লৈছে আৰু বাকী আমি এতিয়া ইয়াতে আৰু মই ইমান দেখুৱাই নাথাকিলোঁ আমি যাব ওলালোৱে আৰু কাৰণ সন্ধিয়াও হৈ আহিলে লাহেকৈ আজি সকলোকে লগ পাই বহুত ভাল লাগিল আজি মানে ক'ব গ'লে আমাৰ মাৰ বাই ভনী কেইগৰাকী মানে এই তিনিগৰাকী বহুত মানে এটা গেট টুগেডাৰ হোৱা নিচিনা হৈ গ'ল সেয়াই আৰু মাহীয়েও বহুত খেতি বাতি কৰিছে চাওক কিমান ধুনীয়া মানে একদম ফুল তাৰপিছত বহুত ঔষধিযুক্ত মানে কিছুমান মাহীয়ে মানে গছ লগাইছে আৰু খুব ধুনীয়াকৈ গোটেইখিনি মেইনটেইন কৰিছে চাওকচোন ইমান ধুনীয়া পৰিৱেশটো মানে ভাল লাগে এনেকুৱা মানে পৰিৱেশত আহি পেনে খুব ভাল লাগিলে আৰু মোৰ হাজবেণ্ডে আজি ফাৰ্ষ্ট টাইম আহিছে সিও খুব মানে ভাল পালে বহুত দিনৰ মূৰত মই মোৰ নিজৰ মা দেউতাৰ লগত এনেকৈ এটা মানে লং ট্ৰিপ কৰিলোঁ
আজিকালি মনতে নপৰে এনেকৈ ক'ৰবাত যোৱা ডেইলি অফিচ বিজি মানে লাইফ হৈ গৈছে চবৰে তথাপিও ভাবিলোঁ আজি সময়কণ উলিয়াই আহোঁ বুলি পিনে আৰু আহি যে ইমান ভাল লাগিছে মই মানে প্ৰকাশ কৰিব নোৱাৰোঁ অ'কে চ' এতিয়া ৰাইজসকল কওক আপোনালোকৰ এক্সপিৰিয়েঞ্চ তোমাৰ কেনেকুৱা লাগিলে বিয়াৰ পিছত প্ৰথম আহিছা প্ৰথম আহিছোঁ যিহেতু মোৰ কাৰণে চব নতুনেই আৰু ভালেই লাগিছে এনেই ইমান ওচৰৰ পৰা মোৰ মুখখন একেবাৰে ডাইৰেক্ট লৈছে কেলে ৰিলেটিভবোৰৰ ঘৰত যোৱাটো কৰি থাকিব লাগে মাজে সময়ে তেতিয়াহে চবৰ লগত মিলবোৰ হৈ থাকিব সেইটো কাৰণে বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি কিন্তু তেনেকৈ সুযোগ মিলা নাই বা তেনেকৈ নাজানো মই ৰাস্তা ঘাটবোৰ আমাৰ এইও বহুত বছৰ অহাই নাই সেইটো কাৰণে এইবাৰ মা দেউতাহঁত আহিলে লগতে অহা নিচিনা হ'ল ভাল লাগিছে থেংক ইউ কেনেকুৱা লাগিলে ইমান বছৰৰ মূৰত নিজৰ ঘৰত আহি পিনে ইয়াকে কৈ বোলে জননী জন্মভূমি স্বৰ্গদপি কৰি আছে নিজৰ মাইকী ঘৰত পানী দিয়া ভাত খালেও অমৃত মাইকী আপেকি নাই তথাপিও বহুত আনন্দ বহুত ফূৰ্তি কিন্তু দাদাটোৰ অসুখ কাৰণে বেয়া লাগিল আৰু তথাপি ভাল লাগিল মাইকী আপেকি ঘৰত ভাল লাগিল ভনীজনীৰ ঘৰত ভাল লাগিল ইমান দিনৰ মই যে আহিবলৈ সৌভাগ্যখিনি পাইছোঁ অহা যোৱা পাহৰা নিচিনাই হ'লোঁ আজি তহঁতৰ লগতে এটা সুযোগ পাই আহিলোঁ বহুত ভাল লাগিল বহুত ভাল লাগিল বহুত ভাল লাগিল কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ বহুত বছৰৰ মূৰত শাহু শহুৰৰ ঘৰত আহি ভালেই লাগে তাতকৈ আকৌ ভাল লাগিল অতীতৰ সেই কপিলী নদীত নাও বাই সিপাৰলৈ যোৱা স্মৃতি ৰোমন্থন কৰিলোঁ অলপ গতিকে কিন্তু তাৰে ভিতৰতে অকণমান বেদনাও আহিল দুখো লাগিলে কাৰণ যিজন ডাঙৰ ককায়েক বিচনাত সহ্যগত হৈ পৰি আছে গতিকে সেইবিলাক সুখ দুখৰ মাজেৰে এই ভ্ৰমণটো জাৰ্ণিটো মানে এটা আনন্দৰ মাজেৰে গ'ল আৰু ছোৱালী আৰু জোৱাইৰ লগতো আহি ভাল লাগিল থেংক ইউ সৰু ছোৱালী কিবা এইবিলাক কি বনাই আছে আমাৰ ফালেতো কি এইটো কিবা বনাই ৰাইজৰ ফালে তাই মানে আগবঢ়াই দিছোঁ আৰু তাইকো ৰাইজে যাতে তাইক অলপ মৰমৰ চকুৰে চাই আশীৰ্বাদ স্বৰূপে তাই চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে এয়ে আপোনালোকলৈ অনুৰোধ থাকিল অকণমান আশীৰ্বাদ কৰিব আৰু তাইক ধন্যবাদ চ' এয়া হৈ গ'ল মোৰ মা দেউতা অকণমান দেখুৱাই দিলোঁ মা দেউতাকো আৰু অকণমান ক'লেও বাৰু মাহঁতে গতিকে আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব বুলি পিনে আশা কৰিলোঁ আৰু মানে মোৰ ভিডিঅ'বোৰ চাই পিনে আপোনালোকে ভাল পাব বুলি ভাবিলোঁ মই যথেষ্ট কষ্ট কৰিছোঁ আৰু সেইকাৰণে সঁহাৰি পাম বুলি ভাবিছোঁ আৰু আজি মা দেউতাৰ একদম মানে অতীতৰ কথা মনত পৰি গৈছে সেয়াই আৰু এনেকৈ হাঁহি ধেমালি কৰি আমি আহি আছোঁ এতিয়া গুৱাহাটী অভিমুখে মানে ঘৰলৈ গৈ আছোঁ আৰু এতিয়া 5টা বাজিয়ে গ'ল পাওঁতে অকণমান দেৰি হ'বগৈ চাগে আহি পালোহি আমি বহুত দেৰিয়ে হৈ গ'ল 8টা বাজি গ'ল মানে জাগাই বহুত পানী হৈছে আপোনাৰ যোৰাবাটৰ সেইটো চাইডেদি ল'ৰাকো এৰি থৈ গৈছিলোঁ যিহেতু দেৰি হৈ গ'ল অকণমান তথাপিও বাৰু মাজতে আমি ৰখিছিলোঁ চিতা জখলাত কিবাকিবি 2-এটা বস্তু বাহানি ল'লোঁ মিঠাই চিঠাই দৈ চৈ এনেকৈ ল'লোঁ আৰু মা দেউতাহঁতে আমাক নমাই থৈ পিনে গ'ল এতিয়া গতিকে আজি মই ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে পুনৰ আৰু এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ আগত আহিম আজিলৈ আহিছোঁ ধন্যবাদ